তো গাইজ গুড মৰ্ণিং। আজি ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰা নহ'ল। এতিয়া আমি আহি পেলাই জামুগুৰি পাই গ'লোঁ। তাৰপিছত ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, জামুগুৰিৰ পৰা। তো গাইজ আজি মানে ইণ্টাৰভিউ আছিলে, ইণ্টাৰভিউ তাত দিয়া হৈ গ'ল। তাৰপিছত এতিয়া আহি আছোঁ আমি ইয়াত, কিবা বুলি কয় এইখন নাগশংকৰত যাই কিনে কিবা কিবি ভিউ চিউ লওঁ। আৰু নাগশংকৰ বহুত দিন অহাও নাছিলোঁ, এতিয়া নাগশংকৰত যাওঁ। যদি ভিডিঅ'টো চাই থাকক। তো গাইজ ফাইনেলি পাই গ'লোঁ নাগশংকৰ। ৰ'দটো বেয়া দিছে। শুকান মাছ দিয়াৰ কাৰণে গোন্ধাই নেকি ন? তো গাইজ ফাইনেলি আহি পাই গ'লোঁ। এতিয়া হোটেলটো পাইছোঁ, কিবা এটা খাই লওঁ। তাৰপিছত হোটেলটো থাকি তাত যাম, অলপ টাইম ৰখিম আৰু কিবা কিবি জেগা চাম আৰু ঘৰত যাম। কিবা এটা খাই লওঁ, ভোক লাগিছে। ৰাতিপুৱাৰ পৰা একো নাই খোৱা, এতিয়া বেয়া ভোক লাগিছে। মন্দিৰতো একো নাপালোঁ আৰু মন্দিৰত সেৱা চেৱা কৰি আহি গ'লোঁ। তাৰপিছত এতিয়া কিবা এটা খাই লওঁ, লগ পাই আছোঁ ৰাস্তাত। তো গাইজ ফাইনেলি আমি কুসুমতলাৰ পৰা ওলাই আহিলোঁ। এতিয়া কুসুমতলাতে আছোঁ বৰ্তমান, লগৰটো ঘৰলৈ আহিছোঁ। তাৰপিছত ইয়াত অলপ টাইম ৰখোঁ, মুখ চুখ ধুই লওঁ, কিবা এটা পানী চানী খাই কৰি লওঁ। তাৰপাছত যাই আছোঁ তেজপুৰত গৈ পেলাই শ্বুট আছে আমাৰ আজি, ব্ৰাইডেল শ্বুট আছে। ব্ৰাইডেল শ্বুটটো কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এবাৰ ভিউটো চেক কৰোঁ। সঁচাকৈ গাইজ এইটো গাঁৱলীয়া জেগা না, অলপ মজা লাগিছে ভিউটো চাই কিনে। আৰু পূৰা সেউজীয়া, পথাৰখন পূৰা সেউজীয়া হৈ আছে। আমাৰ সেইফালেতো ধান ৰুইছেহে, এতিয়া ইয়াত সেউজীয়া হৈ গৈছে পূৰা। আৰু গছ গছনি, বতাহটো ইমান ধুনীয়া আছে। ৰ'দটো আছে বাৰুতে, বতাহটো বহুত ধুনীয়া আছে। এবাৰ চেক কৰি লওক না। আৰু জেগাটো দেখি কিনে ইমান মজা লাগিছে না। তো গাইজ ফাইনেলি কুসুমতলাৰ পৰা ওলাই আহিলোঁ। তাৰপিছত এতিয়া ইয়াত কুসুমতলাতে আছোঁ। তাৰপিছত আমি ইয়াত মানে লগৰটো ঘৰত আহিছোঁ, লগৰটো ঘৰত মুখ চুখ ধুই লওঁ, অলপ ফ্ৰেছ হৈ যাওঁ আৰু পানী চানী খাই কৰি। তাত বহুত গৰম আছিলে। তাৰপিছত বিষ্টক লগ ধৰি আহি কিনে আমি ইয়াতে পাই গ'লোঁ। তাৰপিছত আমি যাম এতিয়া তেজপুৰত গৈ কিনে শ্বুট আছে। তেজপুৰত শ্বুট কৰি শ্বুটৰ ফটো ভিডিঅ' পাই যাব আপোনালোকে, টেনশ্যন নল'লে। এবাৰ ভিউটো চেক কৰক গাইজ। মাৰি আছে। এইটো লগৰটো ঘৰে, তাৰ ঘৰটো চাই কি মজা লাগে। টেবি দিবলৈ আহি পেলাই বামুণৰ বাৰীত এয়া মাংস কাটি আছে। আমাৰ এতিয়া খানা হ'ব আৰু যোগাৰ কৰি আছে কিবা কিবি নবদাই। এয়া মাংস যদি কাৰোবাক লাগে এইটো কৈ দিব, মাংস কটা মানুহ বামুণৰ বাৰীত। অঁ, মই নাম্বাৰটো দি দিম, লাগিলে কণ্টেক্ট কৰিব। মানুহটো চাই লওক, চিনি পাই যদি। তো গাইজ ফাইনেলি মাংস বনি আছে, তামাম হ'ব আজি খানা। খাই কৰি আপোনালোকক লগ পাই আছোঁ। আমি তেজপুৰ আহি পাই গ'লোঁ। এতিয়া জাহাজ ঘাটৰ এটা ভিউ চাওঁ।
আমি তাত মাংস চাংস বনাই কৰি আমি খাই কৰি পুৰা ৰেডি আহি গ'লোঁ তেজপুৰ। তাত ব্লগ বনোৱা নহ'ল কিয় কাৰণে আমি মানে অশান্তি লাগি গ'ল, তাত গাটো ভাল নালাগিলে। সেইটো কাৰণে আমি আহি ডাইৰেক্ট তেজপুৰ পাই গ'লোঁ। তাৰপিছত এতিয়া আমি ঘৰত সোমাই গা চা ধুই কৰি কিনে আহি আছোঁ আৰু এতিয়া আহি পেলাই গাঁও অঞ্চলত ৰখিছোঁ। আমাৰ মডেল আহি আছে, ফটোশ্বুট আছে। এতিয়া কলপাৰৰপৰা আমি কলপাকত যাম। ইয়াত জাহাজ ঘাটত আহি কিনে এটা বস্তু চাই লওঁ। দেৱী এতিয়া উঠাব আৰু পূজা আহি আছে, পূজা লাগিলে ইয়াত আহি কিনে। গাইজ ঠাণ্ডা খাই খাই আমি আজি দিনটো কটালোঁ। তাৰপিছত তাত এতিয়া মডেল আহি ৰখি আছে, আমি যাই আছোঁ তাত গোলপাৰ্কলৈ। তাৰপিছত গোলপাৰ্কত যাই কিনে আপোনালোকক দেখাই আছোঁ মডেল। আৰু ঠাণ্ডাটো খতম, গাইজ ঠাণ্ডাটো খতম আৰু আমি ইয়াৰ পৰা ওলাই দিওঁ। মডেল ৰখি আছে, গাইজ চাই থাকক। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ পাৰ্ক। এতিয়া মডেল আহি ৰখি আছে, মডেলক দেখাই আছোঁ চাওক। গাইজ আমাৰ মডেল চাই লওক। আৰু এইফালে মেকআপ আৰ্টিষ্ট আছে আৰু এইফালে দাদা আছে আৰু এইটো অভিজিত কেমেৰা অন কৰি আছে ব্লগ। তাৰপিছত বা কেনেকুৱা লুকছ বৌ কওক। ঠিক আছে, এতিয়া আমি ফটোশ্বুট কৰোঁ। তো তাৰপিছত আপোনালোকে ফটো পাই যাব ইনষ্টাগ্ৰামত। গাইজ আমি তাত শ্বুট কৰি পেলাই আহি পাই গ'লোঁ। এতিয়া ঘৰত গুচি গ'লোঁ, গাটো ভাল লগা নাছিলে। তাৰপিছত এতিয়া আহি পেলাই কি কৰিছোঁ মানে গা চা ধুই কৰি তাৰপিছত এতিয়া লগৰটোৰ ঘৰত আহিছোঁ আৰু মানে ভিডিঅ' এতিয়া বনাবলৈ একেবাৰে মন নাই। দিনটো পুৰা কষ্ট হৈছে, আপোনালোকে দেখিছেই। তো এতিয়া ভিডিঅ'টো ইয়াতে সামৰিছোঁ। তো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।